মোচা কৰি আছোঁ। কিয় আজি তহঁতৰ ঘৰত কিবা পাতিছ নেকি অ? আজি আমাৰ মায়ে ব্ৰত পাতিছে। আজি বৃহস্পতিবাৰ নহয়। ভালেই কৰিছে দে। এইবোৰ কৰিলে মনবোৰ শান্তি লাগে ন? মাৰ লগত আমিও আজি নিৰামিষ খাম। তোৰ আজি আমাৰ ঘৰত তাক দে, বহুত ধুনীয়া লাগিব। তই মই আহিলোঁ বুলিয়ে ভাত খোৱাৰ কথা ক'লি। মই তোৰ ওচৰলৈ কিয় আহিছোঁ সোধচোন এবাৰ আগে। মই পাহৰিয়ে গৈছিলোঁ বুজিছ। তই বা আমাৰ ঘৰলৈ কিয় আহিছ কচোন ক, বহ চকীখনতে বহি লচোন। মই নবহো দে, তই আগে মোৰ কথাটো শুনি ল। আজি আমাৰ মায়ে তোক মাতিছিল বুজিছ। মইতো নাজানো তহঁতৰ ঘৰত আজি ব্ৰত আছে বুলি। তহঁতৰ মাক কবি মই কাইলৈ যাম দে তহঁতৰ ঘৰত থকাকৈ। আজি তই আমাৰ ঘৰলৈ আহগৈ যা, তহঁতৰ মাক কৈ। হ'ব দে। মই মাক কৈ আহোঁগৈ দেই। তই ঘৰতে কাম বনখিনি কৰি থাক, নহ'লে আন্টিয়ে অকলে অকলে কষ্ট পাব নহয়। কোন আহিছিল ঐ? মা নিকি আহিছিল বুজিছ। আজি যে আমাৰ ব্ৰত আছিল, নিকিকো মাতিছোঁ ভাত খাবলৈ। ভালেই কৰিলি দে। আমাৰ ঘৰত নিৰামিষ ভাতকেইটা খাই তাইও ভাল পাব। দে আমি সোনকালে যোগাৰ পাতি কৰোঁ, 3টা বাজিবৰে হ'ল নহয়। মা, এই ব্ৰতটোনো তুমি কিয় পালিছা? এই ব্ৰতটো পালিলে মা লক্ষ্মীয়ে কৃপা কৰে বুজিছ, উন্নতি দিয়ে, সেইটো কাৰণে পালিছোঁ। হওক দিয়া মা, তুমি যে আমাৰ ঘৰখনৰ কাৰণে ইমান চিন্তা কৰে সেইটোৱে বহুত ন। মই তোমাক সেইকাৰণে বহুত ভাল পাওঁ। হ'ব দে, মোক একে ইমান মৰম দেখাব নালাগে। তহঁতে মোক এনেইহে মৰম দেখাৱ। বাবলি, মই আহি গ'লোঁ। তই আহিলি, ভালেই কৰিলি দে। তোলৈ আমি বাট চাই আছিলোঁ। ব'ল এতিয়া আমি কামত লাগোগৈ। ব'লা আমিও কামত লাগোগৈ ব'লা। তোমালোক